নমস্কাৰ মই ববিতা শৰ্মা আৰু আপোনালোকক ব্যতিক্ৰম বিষয়লৈ সকলোকে স্বাগতম জনাইছোঁ আজি মোৰ লগত উপস্থিত আছে গাইনোকোলজিষ্ট প্ৰসূতি চিকিৎসক মমতা বি শৰ্মা আৰু মেমক মই স্বাগতম জনাইছোঁ আমাৰ ব্যতিক্ৰমলৈ আপোনাৰ লগত আজি কথা পাতি একচুৱেলি আমি এইবিলাক টপিকৰ লগত আগৰ পৰা বহুত এৱাৰ হ'ব লাগে বাট হোৱা নাই কিন্তু আজিকালি আগতকৈ বহুত মানুহখিনি এৱাৰ হৈছে মই আপুনি বহুত বছৰ ধৰি ওমেন হেল্থৰ ওপৰত কাম কৰি আছে সো মই তাৰ পৰা ষ্টাৰ্ট কৰিম কুৱেশ্যনটো 18ত আপোনালোকৰ মেনোপজ ডে আছে 18 অক্টোবৰ সেই বস্তুটো কি হয় বা কেনেকুৱা কি হয় কাৰণ ইয়াৰ আগতে ময়ো গম পোৱা নাছিলোঁ সো ইয়াত আহি পেলাই মই গম পালোঁ তেনেকুৱা এটাও মানে ওমেনখিনি প্ৰব্লেমছ এটা থাকে যোনটো আপোনালোকে চাই আছে সো তাৰ ওপৰত কেনেকুৱা কি কৰি আছে আৰু কি কৰিব লাগে অলপ যদি মানে ওমেন হেল্থৰ যিখিনি আপোনাৰ মেনোপজেল ওমেনখিনিৰ বিষয়ে আপোনাৰ 18 অক্টোবৰ এতিয়া আহি আছে সেইটো আপোনাৰ 18 অক্টোবৰটো হৈছে ৱৰ্ল্ড মেনোপজ ডে আৰু প্ৰত্যেক বছৰে ৱৰ্ল্ড মেনোপজ ডে এটা থিম ঠিক কৰি দিয়া হয় গোটেই পৃথিৱীৰ মানুহে মানিব লাগে মানে প্ৰসূতি ৰোগ বিশেষজ্ঞসকলে মানিব লাগে আৰু যিসকলৰ মেনোপজ হেল্থৰ ওপৰত ইণ্টাৰেষ্ট আছে তেওঁলোকে সেইটো পালন কৰিব লাগে আৰু এই বছৰৰ থিমটো হৈছে কাৰ্ডিঅ'ভাস্কুলাৰ হেল্থ অৰ্থাৎ হৃদৰোগৰ সম্বন্ধীয় যিখিনি বেমাৰ হ'ব পাৰে মেনোপজ হোৱাৰ পিছত আমাৰ মহিলাসকলৰ সেইখিনিৰ ওপৰত বেছিকৈ আমাৰ মহিলাসকলক এৱেৰ কৰা অৰ্থাৎ তেখেতসকলক সেইখিনি বিষয়ে জনোৱাটো আৰু সেইখিনি ৰোগনো তেওঁলোকে কেনেকৈ প্ৰতিৰোধ কৰিব পাৰে সেই তাৰ কাৰণে আমি সষ্টম হ'বৰ কাৰণে তেখেতসকলক জনাবৰ কাৰণে আমি এই দিনটো এইবাৰ পালন কৰিম আৰু একচুৱেলি মেনোপজটো কি হয় আমাৰ যদি দৰ্শকখিনি অকণমান ভালকৈ বুজাই দিয়ে তাৰমানে আমাৰ প্ৰত্যেক মহিলাৰে এটা সময়ত মাহেকীয়াটো বন্ধ হৈ যায় আৰু জেনেটিকেলিয়ে হওক বা ছ'চিঅ' কালচাৰেল ৰিজনৰ কাৰণে হওক আমাৰ ইণ্ডিয়ান যিখিনি ভাৰতীয় মহিলাসকলৰ মেনোপজটো সোনকালে হয় অৰ্থাৎ আমাৰ গড় হিচাপে মাত্ৰ 46 ইয়াৰ্ছ মানে 46 ইয়াৰ্ছত মহিলাসকলৰ প্ৰায় ভাগৰে গড় হিচাপে মাহেকীয়াটো বন্ধ হৈ যায় কিন্তু যদি আপুনি মধ্যপ্ৰাচ্যৰ ফালে যায় ইউৰোপীয়ান মহিলাসকলৰ তেওঁলোকৰ 50 পিছলৈকে বা 55-60লৈকে যদি চলি থাকে এইটো একো অস্বাভাৱিক নহয় গতিকে তেওঁলোকে সেইটো কাৰণে যিখিনি ইষ্ট্ৰজেন বুলি যিটো হৰমন আছে তাৰ যিটো ভাল প্ৰভাৱ তেওঁলোকে পাই থাকে কিন্তু আমাৰ মহিলাসকলে যিহেতু সোনকালে মাহেকীয়া বন্ধ হয় গতিকে হৃদৰোগ হওক অস্টিঅ'প'ৰচিছ হওক এইবিলাক সকলো বেমাৰ তেওঁলোকৰ 10ৰ পৰা 12 বছৰ বা কেতিয়াবা 2 দশক পৰ্যন্ত মই জানিব বিচাৰিম মানে মেনোপজ যিটোৰ মানে কি হয় বা কেনেকুৱা কাৰণ ইয়াত অহাৰ আগতে ময়ো সেইটো কথা গম পোৱা নাছিলোঁ তো ইয়াত অহাৰ পাছত গম পালোঁ চ' আপুনি যদি সেইখিনি আমাৰ দৰ্শকখিনিক অলপ বুজাই দিয়ে মেনোপজ বা অসমীয়াত ৰজু নিবৃত্তি বুলি কোৱা হয় অৰ্থাৎ যেতিয়া একেবাৰে পাৰ্মানেণ্টলি সদায় কাৰণে মাহেকীয়াটো মহিলা এগৰাকীৰ বন্ধ হৈ যায় সেইটোকে আমি মেনোপজ বুলি কোৱা হয় গতিকে আমাৰ সকলো মহিলাৰ এটা সময়ত মাহেকীয়াটো বন্ধ হ'ব আৰু সেইটো মাহেকীয়া কেতিয়া বন্ধ হ'ব সেইটো কোনেও আগতে ক'ব নোৱাৰে কিন্তু গড় হিচাপে ভাৰতীয় মহিলাসকলৰ মাহেকীয়া বন্ধ হোৱাৰ সময়টো হৈছে প্ৰায় 46 ইয়াৰ্ছ আৰু ইয়াৰ আগতো হ'ব পাৰে পিছতো হ'ব পাৰে কিন্তু যিহেতু ভাৰত এখন অতি বৃহৎ দেশ আমাৰ মহিলাসকলে গড় হিচাপে 46 ইয়াৰ্ছ মেনোপজেল ইয়াৰ্ছ আৰু সেইটো মধ্যপ্ৰাচ্য বা ইউৰোপীয়ান কাণ্ট্ৰিতকৈ বহুত প্ৰায় 10 বছৰ আমি আগুৱাই থাকোঁ গতিকে হৃদৰোগ অস্টিঅ'প'ৰচিছ আৰু ডায়েবেটিছ এনেকুৱা বহুত বেমাৰ আমাৰ মহিলাসকলৰ প্ৰায় 10 বছৰ আগতেই হ'ব পাৰে বা 15 বছৰ আগতেই হ'ব পাৰে গতিকে আমাৰ মহিলাসকল এই বিষয়ে একেবাৰে নাজানে আনকি আমিও বহুতৰ ডক্টৰসকলেও বহুতে নাজানে যে এইটো বস্তু যে হ'ব পাৰে গতিকে আমাৰ উদ্দেশ্যটো হৈছে যে আমাৰ মহিলাসকল অকল মহিলাসকলকে নহয় পুৰুষসকলকো এইখিনি বিষয়ে অৱগত কৰোৱা আৰু জনোৱা যে আমাৰ মহিলাসকলৰ ইমানখিনি অসুবিধা হ'ব পাৰে আৰু সেই বিষয়ে আগৰ পৰা যদি জানা যায় তেনেহ'লে তেওঁলোকে বহুত বেমাৰ প্ৰতিৰোধ কৰিব পাৰিব আৰু যিহেতুকে আমি মাহেকীয়াৰ কথা ইয়াতে আলোচনা কৰিছোঁ মোৰ জানিব ইচ্ছা আছিলে যে মানে মাহেকীয়াটো কিমান বয়সত হ'ব লাগে আৰু আপোনাৰ হেল্ডি লেডি এগৰাকী কিমান বয়সত এৰিব লাগে বন্ধ হ'ব বন্ধটো মই ক'লোঁ যে 46 ইয়াৰ্ছ এৰাউণ্ড 46 ইয়াৰ্ছ কাৰোবাৰ 50 লৈকেও হ'ব পাৰে কিন্তু গড় হিচাপে 46 ইয়াৰ্ছ এতিয়া মহিলা ছোৱালী এজনীৰ যিটো মাহেকীয়া ষ্টাৰ্ট হয় এইটো শান্তি বিয়া বুলি যিটো আমাৰ ইয়াতে কয় সেইটো আগুৱাই আহিছে বহুতখিনি যিটো মে বি বিকজ অফ এক্সপ'জাৰ আমাৰ যিটো টিভি চেনেল বা বহুতখিনি ইনফৰ্মেশ্যন যিখিনি পাই থাকে গতিকে যিহেতু ছিগনেলটো আমাৰ ব্ৰেইনৰ পৰা আহে গতিকে ব্ৰেইনৰ পৰা হয়তো ছিগনেলটো সোনকালে আহে গতিকে 8.5-9 বছৰ বয়সতো হ'ব পাৰে কিন্তু আমি আশা কৰোঁ যে 16 বছৰ আগতে মাহেকীয়াটো
হৈ যাব আৰু যদি মানে 16 বছৰৰ বয়সলৈকে নহয় তেনেকুৱা ডক্টৰৰ পৰামৰ্শ ল'ব লাগে তেখেতৰ তেতিয়া ছোৱালীজনী বিভিন্ন অসুবিধা থাকিব পাৰে যিটো তেওঁ পৰীক্ষা নিৰীক্ষা নকৰিলে বা ডক্টৰৰ পৰামৰ্শ নল'লে সেইটো মাক দেউতাকে গম নাপাব আৰু মাহেকীয়া ষ্টাৰ্ট হোৱাৰ পাছত আজিকালি বিশেষকৈ বহুত পিচিউডিৰ প্ৰব্লেমটো দেখা গৈছে সেই প্ৰব্লেমটো কিয় হয় বা সেইটো কেনেকুৱা প্ৰিকশ্যন ল'ব লাগে আমি কেনেকৈ কি কৰিব লাগে সেইখিনি যদি এবাৰ বুজাই দিয়ে আচ্ছা পিচিউডি মানে পলিচিষ্টিক অভেৰিয়ান ডিজিজ বা আজিকালি পলিচিষ্টিক অভেৰিয়ান চিনড্ৰম বুলি কয় চিনড্ৰম বুলি কিয় কোৱা হয় ইয়াৰ লগতো বহুত ধৰণৰ বেমাৰৰ লগ লাগিব পাৰে সেইকাৰণে চিনড্ৰম বুলি কোৱা হয় আৰু এইখিনি সময়ত ছোৱালীজনী মানে এইটো এটা লাইফষ্টাইল ডিজিজ হয় তাৰমানে আজিকালি ল'ৰা ছোৱালীবিলাকে খেলা ধূলা নকৰে বাহিৰত আউটডোৰ এক্টিভিটি একো নাথাকে মষ্টলি ইনডোৰ এক্টিভিটি থাকে আৰু পঢ়া শুনাৰ ওপৰত মাক দেউতাকেও বহুত জোৰ দিয়ে ল'ৰা ছোৱালীৰ ওপৰত প্ৰেছাৰ থাকে আৰু খাদ্য তালিকাৰ ভিতৰত বেছিভাগ জাংক ফুড খোৱা হয় পিজ্জা বাৰ্গাৰ এইবিলাক বহুত বেছি খোৱা হয় আৰু যিবিলাক প্ৰিজাৰ্ভড ফুড থাকে সেইবিলাক হয়তো আপোনাৰ চচেজ হ'ব পাৰে বা তেনেকুৱা ধৰণৰ বস্তু বা চুগাৰ জাতীয় মানে মিঠা জাতীয় বস্তু অত্যাধিক যদি খোৱা হয় আৰু লগতে সেইখিনি কেলৰি বাৰ্ণ নহয় কাৰণ বহি থাকে ছোৱালীজনী বা ল'ৰাটোও বহি থাকে অবেচিটি হয় সেইটো এটা ডাঙৰ এটা কাৰণ যিটো এটা মানে পিচিঅ'ডিৰ এটা কাৰণ হ'ব পাৰে গতিকে ফিজিকেল এক্টিভিটি সকলো ল'ৰা ছোৱালীৰ কাৰণে বাধ্যতামূলক কৰিব লাগে সেইটো লাগিলে আউটডোৰ খেলা ধূলাই হওক নচাই হওক বা সাঁতোৰাই হওক যিয়ে হওক লাগিলে আৰু সেইকাৰণে চাগে আজিকালি মানে পিচিঅ'ডিৰ প্ৰব্লেমটো বেছি হয় লাইফষ্টাইলটো অলপ আগতকৈ বহুত চেঞ্জ হৈছে একচুৱেলি ষ্টুডেণ্ট মানে ল'ৰা ছোৱালীবিলাকে মোবাইল ফোন এইবিলাক লৈ ভিতৰতে ব্যস্ত থাকে বাহিৰত তাৰমানে এটা ভাৰ্চুৱেল পৃথিৱীৰ লগত তেওঁলোক জড়িত থাকে যিটো ৰিয়েল ৱৰ্ল্ড তাৰ লগত কম থাকে আৰু সেইটো কাৰণে তাতে বেছিকৈ সময় দিয়ে ভাৰ্চুৱেল ৱৰ্ল্ডটোত এটা এডিকশ্যন হৈ গৈছে মোবাইল লেপটপ বা যিকোনো টেবৰ লগত আৰু সেইটো কাৰণে তেওঁলোকে মানে কাউচ পটেটো বুলি যিটো কয় গতিকে নিমখীয়া বস্তু খুব বেছি খায় আপোনাৰ চিপছ টিপছবিলাক খায় আৰু বাহিৰৰ পৰা চুইগি অৰ্ডাৰ কৰিব সেইবিলাক বহুতেই বেয়া আৰু সেইটো বেয়া বুলি ক'লে তেওঁলোকে হয়তো খং কৰিব মাক দেউতাকে দিবলৈ বাধ্য হয় আৰু এটা কথা হৈছে আজিকালি হোম কুকিংটো কমি গৈছে আমাৰ লেডিসকলো মাকবিলাকো অলপ এলেহুৱা হৈছে গতিকে হোম কুকিংটো যেতিয়া কমি গৈছে তেওঁলোকেও বিচাৰে যে সোনকালে 2 মিনিটছ মেগী বনাই দিয়া হয় আৰু 2 মিনিটছ মেগী বনাই দিব কিন্তু 2 মিনিটছ মেগীত কিন্তু লাইফ টাইমৰ কাৰণে এটা বস্তু সেইটোৱে ময়দা থাকিব গতিকে সেইখিনি প্ৰিজাৰ্ভেটিভ থাকে আৰু সেইখিনিও বহুত এফেক্ট কৰে আৰু যোনটো মানে আপুনি ক'লে মাহেকীয়া বন্ধ হোৱাৰ পাছত মহিলাসকলৰ কেনেকুৱা ধৰণৰ প্ৰব্লেম হ'ব পাৰে বা সেইখিনিৰ লগত কেনেকৈ আপোনালোকৰ কাৰ লগত কথা পাতিব পাৰিব কি কৰিব লাগিব সেইখিনি যদি এবাৰ ভালকৈ ডিটেইলছত বুজাই দিয়ে প্ৰথমতে ক'ব লাগিব যে মহিলাসকলৰ মাহেকীয়া বন্ধ হোৱাৰ আগৰ পৰাই এইটো লক্ষণবোৰ দেখা যায় তেওঁলোকে গম নাপায় ধৰক মাহেকীয়াটো ছুটি হৈ আহিব পাৰে বা খুব বেছিকৈ তেখেতসকলৰ ব্লিডিং হ'ব পাৰে আৰু সেইটো কাৰণ বহুত হ'ব পাৰে বেলেগ টিউমাৰ চিউমাৰো থাকিব পাৰে বা মেন'পজ ৰিলেটেড যিটো হৰমন ইমবেলেঞ্চ তেওঁৰ হয়তো 2 পৰা 5 বছৰ আগৰ পৰাই ষ্টাৰ্ট হৈছে যদি 47 ইয়েৰ্ছত তেখেতৰ মাহেকীয়া বন্ধ হ'ব হয়তো 5 বছৰ আগৰ পৰাই তেখেতৰ ইমবেলেঞ্চটো ষ্টাৰ্ট হৈয়ে গৈছে তেওঁ ভাবিব যে মোৰতো মাহেকীয়া চলি আছে গতিকে মোৰ মেন'পজ হ'বলৈ বহুত দেৰি আছে কিন্তু আচলতে তেওঁ হৰমন ইমবেলেঞ্চটো বহুত আগতে ষ্টাৰ্ট হয় তেতিয়া হট ফ্লাছ বুলি এটা বস্তু আছে হঠাতে গৰম লাগি যায় আৰু ৰাতি মানে নাইট চুৱেট বুলি কয় ঘামি পেলাই মানুহগৰাকী উঠি যায় পালপিটেশ্যন হয় আৰু খিংখিঙীয়া হৈ যায় মানে খংটো বেছি উঠে সেইবিলাক যেতিয়া হৈ থাকে কিন্তু তেখেতৰ মাহেকীয়া নৰ্মেলে হৈ আছে কিন্তু বা একেবাৰেই নৰ্মেল হৈ আছে একো প্ৰব্লেম নাই হঠাতে যেতিয়া মাহেকীয়া বন্ধ হৈ যাব তেতিয়া তেখেতৰ এই হট ফ্লাছ বস্তুটো বহুত বেছি হ'ব পাৰে আৰু আমাৰ ইণ্ডিয়ান যিখিনি ভাৰতীয় মহিলা আছে তেওঁলোকৰ প্ৰায় 75% মহিলাৰে হট ফ্লাছ বস্তুটো আছে আৰু সেইটো আমাৰ মহিলাসকলে ভাবে যে এইটো এটা নৰ্মেল বস্তু মোৰ মাৰো হৈছিলে মোৰ আইতাৰো হৈছিলে গতিকে আৰু কিন্তু সেইটো কাৰণে কিন্তু ঘৰুৱা অশান্তি পৰ্যন্ত হ'ব পাৰে কাজিয়া অসুবিধা এইবিলাক বেছি হ'ব পাৰে কাৰণ তেখেতে নিজে বুজাব নাই কিমান অশান্তি পাই আছে কষ্ট পাই আছে টোপনি নহয় টোপনি কমি আহে কনচেনট্ৰেশ্যন দিব নোৱাৰে কিবা এটা কামত কনচেনট্ৰেশ্যন দিব নোৱাৰে পাহৰি যায় কথা সোনকালে পাহৰে গতিকে এইবিলাক ক্ষেত্ৰতো হয়বই লগতে আমাৰ হাড়বিলাক উইক হৈ আহে তাৰমানে যিহেতু মহিলাগৰাকী ইতিমধ্যে তেখেতে 2-3টা প্ৰেগনেঞ্চি হৈছে আৰু তেখেতে ব্ৰেষ্ট ফিডিং কৰাইছে আৰু লগতে তেওঁৰ হয়তো শাৰীৰিক কি কষ্ট হৈছে সিমান ঘৰৰ মানুহেও মনোযোগ দিয়া নাই
তেওঁ যে কিমান সুষম খাদ্য লাগে তেওঁ বেছি বিজি আছে ল'ৰা ছোৱালী ডাঙৰ কৰোঁতে গতিকে তেখেতৰ অলৰেডি হাড়বিলাক হয়তো উইক হৈ আছে ক্যালসিয়াম ডেফিচিয়েন্সি ভিটামিন ডেফিচিয়েন্সি গতিকে হঠাতে যেতিয়া ইষ্ট্ৰোজেন কমি যায় তাৰমানে মেনোপজৰ পিছত ইষ্ট্ৰোজেন লেভেলটো বহুত কমি যায় আমাৰ যিটো স্ত্ৰী হৰমন থাকে আৰু আমাৰ গোটেই শৰীৰে মানে স্ত্ৰী হৰমন ডিপেন্ডেন্ট হয় যেতিয়া কমি যাব তেতিয়া মানে আমাৰ অংগ প্ৰত্যংগবিলাকৰ কষ্ট হয় আৰু সেইটো বস্তু ধৰক হাড় উইকনেছ হ'ব হৃদযন্ত্ৰৰ মানে হৃদৰোগৰ প্ৰভাৱ বেছি হয় ডায়াবেটিছ বেছি হ'ব পাৰে এইবিলাক বস্তু মানে স্বাস্থ্যজনিত সমস্যা বহুত বেছি হ'ব পাৰে আমি বেছি কনসাৰ্ন হৈছো যে আপোনাৰ কাৰ্ডিওভাস্কুলাৰ ডিজিজখিনি হ'ব পাৰে প্লাস আপোনাৰ অস্টিওপৰোসিস যেটো মানে হাড়বোৰ থুলুকা হৈ যায় অকমান কৰবাত লাগিলে ফ্ৰেকচাৰ হৈ যাব পাৰে আৰু বাৰে বাৰে ফ্ৰেকচাৰ হয় গতিকে সেইবোৰ প্ৰতিৰোধ কৰিবৰ কাৰণে আগৰ পৰাই আমি মানে কিছুমান ব্যৱস্থা ল'ব পাৰোঁ আপোনাৰ লগত বহুতখিনি জানিব লগা কথাই পাতিলোঁ আৰু মানে যেতিয়া কথা পাতি গৈ আছোঁ মোৰ আৰু সুধিব মন গৈ আছে চ' এইটো মই জনাৰ বাদে আৰু বেলেগেও হয়তো আমাৰ দৰ্শকসকলেও জানিব বিচাৰিব যোনটো আজিকালি বিজি লাইফত আমি মানে পিৰিয়ডছৰ টাইমটোত ৰেষ্ট ল'বলৈ আমি পাহৰি গৈছোঁ আমাৰ ডেইলি লাইফ ৰুটিন যোনটো আমাৰ সেই পিৰিয়ডছৰ টাইমতো আমি সেইটোৱে কৰোঁ চ' সেইকাৰণে আমাৰ ফিউচাৰত কি প্ৰব্লেম হ'ব পাৰে বা এতিয়া আমি কেনেকুৱা ধৰণৰ মানে হেৰি কৰিব লাগে সেইটো যদি আপুনি এবাৰ বুজাই দিয়ে তাৰমানে আগতে কোৱা হৈছিলে যে মহিলাসকলৰ যেতিয়া মাহেকীয়া হয় ঋতুস্ৰাৱ হয় তেতিয়া তেওঁলোকক 3 দিন এটলিষ্ট ৰেষ্ট দিয়া হয় তেখেতসকলে মানে পাকঘৰত সোমাব নোৱাৰে এটা চুকত বহি থাকিব লাগে আৰু মানে বহুতখিনি কামৰ পৰা আজৰি দিয়া হয় একচুৱেলি আৰু সেইটো মই ভাবো যে আকৌ ঘূৰি আহিব লাগে মানে খুবেই দৰকাৰ এইটো অন্ধবিশ্বাস নহয় এই কাৰণে নহয় যে আমি যদি মেনষ্ট্ৰুৱেল সাইকেলৰ হৰমনৰ যেটো তল ওপৰ হয় মেনষ্ট্ৰুৱেল সাইকেলটো বহুত তল ওপৰ হয় ইষ্ট্ৰোজেন প্ৰজেষ্টৰন বহুতখিনি তল ওপৰ হয় সেইখিনি সময় ঠিক মাহেকীয়াৰ আগে ইষ্ট্ৰোজেন আৰু প্ৰজেষ্টৰন হৰমনটা একদম ডিপ হয় বহুতখিনি কমি যায় আৰু আমাক সেইকেইটা হৰমন আমাক কাম কৰি থাকিবৰ কাৰণে লাগে বিশেষকৈ ইষ্ট্ৰোজেন হৰমনটো আমাক এক্টিভ হৈ থাকিবৰ কাৰণে লাগে আৰু গতিকে যেতিয়া আমি একদমে কমি যায় তাৰ ঠিক যদি প্ৰেগনেন্সি যদি নহয় তেতিয়াহে মেন্স হ'ব গতিকে যেতিয়া মাহেকীয়া নহয় তাৰ আগে মেনষ্ট্ৰুৱেশ্যনৰ আগে আপোনাৰ ইষ্ট্ৰোজেন লেভেলটো বহুত কমি যায় আৰু সেইকাৰণে খুব ভাগৰ লাগে চাবচোন মাহেকীয়াৰ আগত হোৱাৰ আগতেই ভাগৰ লাগে কিবা কাম কৰিবলৈ মন নাযায় লেথাৰ্জি লাগে ফেটিগ যেন লাগে হোৱা নাই কিন্তু হ'ব হয়তো মোৰ অলপ বিখোৱা নিচিনা লাগে আৰু হয়তো কামত মন নবহিব পাৰে গতিকে যেতিয়া মাহেকীয়া হয় সেইখিনি সময়ত আৰু এটা কথা আছে যেহেতু ৰক্তস্ৰাৱ হয় ব্লিডিং হয় সেইখিনি সময়ত তেতিয়া সেইটো কাৰণে ৰক্তক্ষৰণৰ কাৰণে মহিলাগৰাকীৰ অলপ দুৰ্বল লাগিব পাৰে আৰু প্লাছ তেখেতৰ হৰমন লেভেল ল' লেভেলত আছে গতিকে সেইখিনি সময়ত তেওঁ আজৰি দিয়াটো খুব দৰকাৰ তেওঁ নিজকো আজৰি দিব পাৰে আৰু আজিকালি আজৰি ল'বৰ কাৰণে ইমান দিগদাৰো নাই আপুনি টিভি চাব পাৰে লেপটপ ল'ব পাৰে কিতাপ পঢ়িব পাৰে এটা মি টাইম বুলি বস্তু আছে তো মি টাইম কৰিব পাৰে যি যদি খুব ধাৰ্মিক হয় তেওঁ ধ্যানো কৰিব পাৰে গতিকে সেই তেওঁ স্পিৰিচুৱেলিও সেইখিনি সময়ত স্পিৰিচুৱেলিটিৰ কাৰণেও সেইখিনি সময় দিব পাৰে দ্যাট 3-4 ডেজ গতিকে মই ভাবোঁ যে সেইটো বস্তু দৰকাৰ আৰু মানুহক সেইখিনি সময় আজৰি আৰু ৰেষ্ট লাগে আৰু সেই সময়টোত যদি আমি ৰেষ্ট নলওঁ বা আগতে আমি কৈ থাকোঁ প্ৰেগনেন্সি টাইমত কিবা ডিফিকাল্টি আহিব পৰা প্ৰেগনেন্সি টাইমত ডিফিকাল্টি নহয় তেখেতৰ উইকনেছ আৰু এটা বস্তু এনিমিয়া আমাৰ এটা ৰেম্পেণ্ট হয় আমাৰ বহুত এনিমিক মানুহবিলাক এনিমিয়া আমাৰ ভাৰতীয় সমাজত বিশেষকৈ মহিলাসকলৰ মানে 80% মহিলাই এনিমিক হয় গতিকে তেখেতৰ যেতিয়া ঋতুস্ৰাৱ হৈ আছে সেইখিনি সময়ত তেখেতৰ ৰক্তক্ষৰণ হৈ আছে কিন্তু তেখেত অলৰেডি এনিমিক হয় আৰু তেখেত আকৌ আফটাৰ 1 মান্থ আকৌ এটা মেন্সত গুচি যাব গতিকে তেখেতে সেইখিনি সময়ত ভাল খানা ভালকৈ খোৱা খাদ্য খাবহে লাগে ভালকৈ খাব লাগে ভালকৈ ৰেষ্ট ল'ব লাগে সেই 3 দিন তেওঁ নিজৰ কাৰণে ৰাখিব লাগে বহুতখিনি জানিব লগা কথা আপোনাৰ পৰা জানিলোই কিন্তু আৰু এটা মোৰ মানে মনত কুৱেশ্যন এটা কৰি আছে কথাটো হৈছে যে যদি আমি মানে ৰেগুলাৰ ৰুটিনটো পিৰিয়ডছৰ টাইমতো মানে পালি থাকোঁ ধৰি লওক আমাৰ যোনখিনি ৰেগুলাৰ আমি কৰি থাকোঁ তো সেইখিনি সময়ত মানে প্ৰেগনেন্ট আফটাৰ মানে প্ৰেগনেন্সিৰ আগত বা পিছত কিবা প্ৰব্লেম আহিব পাৰে নেকি সেইকাৰণে সেইটো কাৰণে একো প্ৰব্লেম নাহে খালি ৰেষ্ট ল'লে নিজৰ কাৰণে ভাল আৰু সেইটো কাৰণে মই কৈছোঁ হয়তো ৰেষ্ট লোৱাটো সম্ভৱ নহ'বও পাৰে সকলো মানুহ আজিকালি কেৰিয়াৰত বিজি থাকে কিন্তু ৰেষ্টত তেওঁ নিজৰ কাৰণে ভাল হ'ব সেই 3 দিন যদি আমি মি টাইম হিচাপে মানে ইউজ কৰে আৰু প্ৰেগনেন্সি যেতিয়া মানুহৰ হয় তেতিয়া আপোনাৰ 1 মান্থৰ পৰা একদম 9 মান্থলৈকে কেয়াৰটো প্ৰপাৰ কেয়াৰ লয় বা আজিকালি চবেই লয় তো
তো আমি আফটাৰ প্ৰেগনেঞ্চি আমি মানে কিমান দিনলৈকে আমি গাইনকলজিষ্টৰ লগত মানে কনচাৰ্ণ থাকিব লাগে বা প্ৰেগনেঞ্চিৰ পিছৰ কথা প্ৰেগনেঞ্চিৰ পিছত আমি মানে ডেলিভাৰীৰ পিছত 6 সপ্তাহলৈকে আমি বিচাৰোঁ যে তেখেতসকল ডক্টৰৰ যোগাযোগত থাকক কাৰণ তাৰ 6 সপ্তাহৰ পিছত আমি আকৌ মাতোঁ তাৰমানে তেখেতৰ গোটেইখিনি ঠিকে ঠিকে মানে যিখিনি চেঞ্জ হ'ব লাগে বডিত নৰ্মেল চেঞ্জ হ'ব লাগে ডেলিভাৰীৰ পিছত চিজাৰিয়ানে হওক নৰ্মেলে হওক চেঞ্জবিলাক একেই হ'ব গতিকে তেতিয়া আমি বিচাৰোঁ যে সেইখিনি ঠিকে ঠিকে হৈছে নাই জানিবৰ কাৰণে আৰু দ্বিতীয় কথা হৈছে তেওঁ কিবা অসুবিধা আছে নেকি তেওঁ কিবা নতুন প্ৰব্লেম আৰম্ভ হৈছে নেকি আৰু তৃতীয় কথাটো হৈছে তেওঁ কন্ট্ৰাচেপশ্যনৰ কাৰণে এডভাইচ দিয়া হয় এই কন্ট্ৰাচেপশ্যন এডভাইচটো খুব দৰকাৰ হয় সেইখিনি সময়ত মানুহে গ্ৰহণো কৰে আৰু সবৰ কাৰণে কন্ট্ৰাচেপশ্যন এডভাইচটো বেলেগ বেলেগ হ'ব পাৰে সেইটো মানুহগৰাকীক চাই তেখেতৰ কাৰণে কোনটো দৰকাৰী হ'ব তেন্তে সুবিধাজনক হ'ব সেইটো কন্ট্ৰাচেপশ্যন এডভাইচ তেওঁক দিয়া হয় আৰু আজিকালি যোনটো নৰ্মেল ডেলিভাৰী আৰু চিজাৰিন হয় তো এই দুটাৰ মাজৰ মানে আগতেতো মেক্সিমামত নৰ্মেল ডেলিভাৰী হৈছিল বা তেনেকুৱা সুবিধাও নাছিল এতিয়া কিবা মানুহে এটা অন্ধবিশ্বাস টাইপৰ যদি চিজাৰিং হয় আফটাৰ মানুহজনী কিবা হ'ব পাৰে বা অসুবিধা পাব পাৰে বেছিকৈ নৰ্মেলতকৈ তেনেকুৱা কিবা কথা আছে নেকি আপোনালোকৰ তাৰমানে আগতে যদি মেটাৰ্নেল মৰ্টেলিটি ৰেট আছিলে বা ইনফেণ্ট মৰ্টেলিটি ৰেট আছিলে এটা ভয়ানক এটা হেৰি আছিলে সেইখিনি সময়ত মানে ডায়েগন'চিছবিলাকো নহৈছিলে যে আজিকালি ডায়েগন'চিছবিলাক আগতে হয় যে বেবিটোৱে কষ্ট পাইছে মাকজনীৰ কিবা কিবি অসুবিধা হৈছে সেইটো আমি আগতে বহুত টেষ্ট কৰি পেলাই গম পাওঁ আৰু এটা কথা যে তেখেতে যত্ন মানে আজিকালি ল'ৰা ছোৱালী এটা বা দুটা গতিকে মাকজনী আৰু বেছি কনচাৰ্ণ হয় গৰ্ভধাৰণৰ পিছত গতিকে অসুবিধাবিলাক আমি আগতে গম পাওঁ আৰু গতিকে ৰিস্ক লোৱাটো ঠিক নহয় প্ৰথম কথা আৰু দ্বিতীয় কথা বেছিভাগ ক্ষেত্ৰতে চিজাৰিন দৰকাৰ হোৱাৰ কাৰণে ডক্টৰে কৰে আদাৰৱাইজ এনেই ধৰক অটিৰ ভিতৰত নি পেলাই এনাস্থেচিয়া দি পেলাই মানে ডক্টৰে চিজাৰিন কেতিয়াও নকৰিব আৰু মেম লাইফষ্টাইলটোৰ মানে যিহেতুকে চেঞ্জ হৈছে আমাৰ বহুত বেমাৰ আজাৰ হৈছে বিশেষকৈ আমাৰ মানে মহিলাসকলৰ যোনবিলাক অসুখ হৈ থাকে তো আমি কিবা এনেকুৱা ইজি প্ৰচেছ আছে নেকি যোনটো বস্তু কিছুমান বস্তু আমি জানিব পাৰোঁ চবটো জনা সম্ভৱ নহয় বাট কিছুমান যদি জানিব পাৰোঁ এটা ধৰক যিটো অবেচিটি যিটো আমাৰ খুব বেছি হৈছে আগতে আমাৰ মানুহবিলাকৰ অবেচিটি যিটো শকতটো কম আছিলে এতিয়া বেছি হৈ গৈছে কিন্তু মানুহে অকল ভাবে যে মোক দেখিব বেয়া হৈছে বা সেইটো অকল নহয় এই অবেচিটিৰ পৰা বিভিন্ন বেমাৰ হ'ব পাৰে গতিকে এটা ইজি এটা মেথড হৈছে আইনাৰ আগত থিয় হৈ নাভিৰ ওচৰত ঠিক লেভেলত যদি আপুনি যিটো মেজাৰিং টেপ আছে কাপোৰ চাপোৰ জোখা সেইটোকে লৈ যদি আপুনি এনেকৈ জুখিলে সেইটো আমাৰ ইণ্ডিয়ান মহিলাসকলৰ 80 চেণ্টিমিটাৰ বা তলত হ'ব লাগে আইডিয়েলি আৰু 80 পুৰুষসকলৰ কাৰণে 90 চেণ্টিমিটাৰ ধৰা হয় আৰু এইটো যদি 80 চেণ্টিমিটাৰ হয় তেতিয়া ইঞ্চত আপোনাৰ 31 ইঞ্চমান হ'ব সেইটো আপোনাৰ নিজে চাব পাৰে গতিকে সেইটোৰ পৰা আমি গম পাওঁ যে যিটো ভিচাৰেল ফেট বুলি কয় ভিচাৰেল ফেট মানে আপোনাৰ যিটো ফেটে আপোনাৰ বাকী ভিতৰৰ অংগ প্ৰত্যংগবিলাক আৱৰি আছে সেইটো ফেটে এটা এণ্ডক্ৰাইন গ্লেণ্ড হিচাপে কাম কৰে সেইটো এটা মানে বেলেগ হৰমন সি চিক্ৰেট কৰি থাকে গতিকে সেইটোৰ পৰাই বহুত ডায়েবেটিছ হোৱাৰ হৃদৰোগ হোৱাৰ প্ৰেছাৰ হোৱাৰ সম্ভাৱনা থাকে গতিকে সেইখিনি যদি কণ্ট্ৰল কৰিব পাৰোঁ এটা এক্টিভ লাইফ তেওঁ নিজেই ল'ব পাৰিব যে মোৰ অলপ বেছি হৈছে তেনেকুৱা কৰি পেলাই এতিয়া বহুতখিনি মানে ফিউচাৰৰ হয় মই এটা বস্তু দেখাই দিছোঁ ইয়াতে এইটো এবডমিনেল অবেচিটিৰ ভিতৰত এইটো দেখাইছোঁ যদি লেছ দেন 71 চেণ্টিমিটাৰ আছে তেতিয়াহ'লে তেওঁৰ খুব কম মানে এইটো ডায়েবেটিছ হোৱাৰ চান্সটো কম আৰু যেতিয়া দেখা পালোঁ যে তেওঁৰ মোৰ দেন 96 চেণ্টিমিটাৰ আছে তেওঁ ডায়েবেটিছ হোৱাৰ চান্স এইটো এটা বাৰ ডায়েগ্ৰাম হয় আৰু ইয়াতে আমি তেওঁৰ প্ৰায় 20% বেছি বাঢ়ি গৈছে গতিকে আইডিয়েল নহ'লেও তেওঁ ওচৰে পাজৰে থাকিব পাৰিলেও তেওঁৰ ক্ৰনিক বেমাৰ বহুত তেওঁ ৰোধ কৰিব পাৰিব আৰু মেম কথা পাতি গৈ থাকিলে শেষেই নহ'ব আৰু যিহেতুকে আমাৰ হাতত সময়ো কম মই আপোনাৰ পৰা জানিব বিচাৰোঁ যে আপুনি যিহেতুকে ওমেন হেল্থৰ ওপৰত কাম কৰি আছে মই আগতেও কৈ গ'লোঁ আপুনি বৰ্তমান কেনেকুৱা কামবিলাক কৰি আছে মানে যিখিনি মই স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ হয় গতিকে মহিলাসকলৰ অসুখ গোটেইখিনি চোৱা হয় প্লাছ মই মেনপজ হেল্থৰ ওপৰতো মোৰ মানে ইণ্টাৰেষ্ট আছে গতিকে কাৰণ আমাৰ যিহেতু মহিলাসকলৰ মই আগতে কোৱাৰ নিচিনাকৈ তেওঁলোকৰ মেনপজ সোনকালে হয় আৰু আমাৰ লাইফ যিটো এক্সপেক্টেঞ্চি আমাৰ এতিয়া লাইফ এক্সপেক্টেঞ্চি বাঢ়ি গৈছে মহিলাসকলৰ লাইফ এক্সপেক্টেঞ্চি ভাৰতীয়সকলৰ 70 ইয়াৰ্ছ এতিয়া গতিকে যদি তেখেতৰ 46 ইয়াৰ্ছত
বা 47 ইয়াৰ্ছতো হৈছে এতিয়া 24 23 ইয়াৰ্ছ বা 25 ইয়াৰ্ছ তেখেতে মেনপজাল হৈয়ে থাকিব লাগিব গতিকে তেওঁ সেইটো ৰিলেটেড বেমাৰ তেওঁৰ বহুত হ'ব আৰু তেওঁলোক সেইখিনিৰ কাৰণে এৱেৰ নহয় কেঞ্চাৰ জাতীয় বস্তু বহুত হ'ব পাৰে তেখেতসকলৰ গতিকে সেইটো কাৰণে এৱেৰ কৰিবৰ কাৰণে আৰু সেইখিনি মধ্যবয়সীয়া মহিলাসকলৰ ট্ৰিটমেণ্টৰ কাৰণেও চেষ্টা কৰি আছোঁ আপুনি মানে ফ্ৰী হেল্থ কেম্পো কৰে ফ্ৰী হেল্থ কেম্প প্ৰত্যেক বছৰ মই বোন মিনাৰেল ডেন্সিটিৰ কাৰণে আৰু ফ্ৰী কিছুমান ব্লাড টেষ্ট মই দিব চেষ্টা কৰোঁ মহিলাসকলৰ স্পেচিয়েলি মহিলাসকলৰ কাৰণে কিন্তু পুৰুষসকলো আহে তাতে তেওঁলোকেও লয় সুবিধাটো মেমৰ লগত কথা পাতি খুবেই ভাল লাগিল আৰু এটা ইণ্টাৰেষ্টিং কথা মেমে অকল মানে নিজৰ ব্যস্ত অকল আপোনালোকে নাভাবিব যে তেখেতে অকল মানে চিকিৎসা ক্ষেত্ৰখনতে ব্যস্ত বা তেখেতে তাৰ লগতে জড়িত মেম তেনেকুৱা নহয় মেমৰ ৰুমটোত সোমাই আমি গম পাইছোঁ মেমে বহুত ধুনীয়া ড্ৰয়িং কৰে তাৰপাছত আপুনি কৰিছিলোঁ মানে সময় যেতিয়া পাইছিলোঁ মানে পেইণ্টিং মোৰ চখ আছিলে আৰু অইল পেইণ্টিং আৰু এনে হেণ্ডিক্ৰাফ্টৰ বস্তু কৰাৰ মোৰ চখ আৰু মই যিটো আগতে কৈছোঁ যে নিজৰ কাৰণে হবি এটা সদায় ৰাখিব লাগে আৰু সেইটোৱে মানুহক বহুত সহায় কৰিব ডিপ্ৰেশ্যন এটা বস্তু যিটোৱে আমাৰ হৃদৰোগ বঢ়াই দিব পাৰে গতিকে সেই ডিপ্ৰেশ্যনৰ পৰা মুক্তি পাবৰ কাৰণে এটলিষ্ট কমাবৰ কাৰণেও আমাৰ এটা মি টাইম বুলি যিটো আমি যিটো বস্তু কৰি ভাল পাওঁ যিয়ে যিটো ৰান্ধি পেলাইও ভাল পাব পাৰে কোনোবাই কিতাপ পঢ়ি ভাল পাব পাৰে বা গাৰ্ডেনিং কৰি ভাল পাব পাৰে গতিকে তেনেকৈ যদি নিজৰ আজৰি সময়খিনি তেওঁ মানে দিব পাৰে তেওঁ বহুত মনটো ভাল লাগিব আৰু বহুত বেমাৰো হয়তো তেওঁ প্ৰতিৰোধ কৰিব পাৰিব ধন্যবাদ মেম আপুনি ইমান ব্যস্ততাৰ মাজতো আমাক সেইকণ সময় দিয়াৰ কাৰণে আৰু মই দৰ্শকসকলক জনাবলৈ বিচাৰিম যদি মেমৰ লগত কথা পাতিব বিচাৰে বা মেমৰ লগত কিবা আপোনালোকে ট্ৰিটমেণ্ট ৰিলেটেড কথা পাতিব বিচাৰে মেমক আপোনালোকে মেমৰ নিজা ক্লিনিক আছে লগ পাব ৰাজগড়ত বাইলেন নাম্বাৰ 7 হাউচ নাম্বাৰ 9 ওমেন হেল্থ কেয়াৰ বুলি আছে এবাৰ কৈ দিয়ক আপুনি আৰু মই গধূলি মোৰ নিজ পেচেণ্টখিনিক যিখিনি প্ৰাইভেটলি আহে তেওঁলোকক মই ওমেন্স হেল্থ কেয়াৰ ৰাজগড়ত থকা মোৰ চেম্বাৰত মই তেখেতসকলক চাওঁ চিকিৎসা প্ৰদান কৰোঁ এনেকুৱা ধৰণৰ আমি নতুন নতুন অনুষ্ঠান আপোনালোকৰ মাজলৈ আনি থাকিম আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল বা আপোনালোকৰ কিবা জানিব লগা আছে আমাৰ তলত কমেণ্ট কৰি জনাই দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু এনেকৈ উৎসাহ দি থাকিব যাতে আমি এনেকুৱা নতুন নতুন টপিকৰ ওপৰত আলোচনা কৰিব পাৰোঁ ধন্যবাদ